মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ইংলিছ গ্ৰামাৰ ছেকশ্যনৰ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে এই কথাখিনি গুৰুত্ব সহকাৰে শুনিবা। ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম। নাম্বাৰ 1, কোনো কাম বৰ্তমান সময়ত চলি থকা বুজাবলৈ। এজ ফৰ এক্সাম্পল, ৰাম ইজ ছিংগিং এ ছং, ৰামে এটা গীত গাই আছে। দি বয়জ আৰ প্লেয়িং, ল'ৰাবোৰে খেলি আছে। এই বাক্য দুটাত আমি দেখা পাইছোঁ যে কোনো এটা কাম বৰ্তমান সময়ত চলি থকা বুজাইছে। গতিকে এনে বাক্যবিলাকক প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগে। নাম্বাৰ 2, আসন্ন ভৱিষ্যতে অৰ্থাৎ ইমিডিয়েট ফিউচাৰত কোনো এটা কাম হ'ব বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। যেনে আই এম গয়িং টু বিহপুৰীয়া টুমৰো, মই কালিলৈ বিহপুৰীয়ালৈ যাম। শ্বি ইজ এৰাইভিং দ্য নেক্সট ডে, তাই পাছদিনা আহি পাব। এই বাক্য দুটাক অসমীয়াত প্ৰকাশ কৰোঁতে ভৱিষ্যতে হ'ব অৰ্থ বুজায় যদিও বাক্য দুটাত কামটো যিহেতু আসন্ন ভৱিষ্যতে ইমিডিয়েট ফিউচাৰ হ'ব, গতিকে এনে বাক্যবোৰত প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স হয়। ৰুল 3, গয়িং টুৰ ক্ষেত্ৰত কৰ্তাই অৰ্থাৎ ছাবজেক্টে কোনো কাম কৰিব বিচৰা নতুবা ইচ্ছা নতুবা আগ্ৰহ বুজাবৰ বাবে গয়িং টুৰ ব্যৱহাৰ হয়। যেনে আই এম গয়িং টু ৰাইট এ লেটাৰ, মই এখন চিঠি লিখিব বিচাৰিছোঁ। ইয়াৰ পাছত হি ইজ গয়িং টু ডিক্লেয়াৰ দ্য ৰিজাল্ট, তেওঁ ফলাফল ঘোষণা কৰিব বিচাৰিছে। এই বাক্যকেইটাত ভাৰ্ব প্লাছ আই এন জিৰ গঠনক প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম বুলি কোৱা হয়। যেনে গয়িং, এই গয়িঙৰ ক্ষেত্ৰত গ' প্লাছ আই এন জি, ৰাইটিঙৰ ক্ষেত্ৰত ৰাইট প্লাছ আই এন জি আদি। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ গঠন কেনেদৰে হয় সেই বিষয়ে লক্ষ্য কৰা। ছাবজেক্ট প্লাছ এম অব্লিক ইজ অব্লিক আৰ প্লাছ ভাৰ্ব আই এন জি ফৰ্ম প্লাছ অবজেক্ট। ইয়াত এম ইজ আৰ এই তিনিওটা বি ভাৰ্বৰ ভিতৰত যিকোনো এটা বহে আৰু এই বি ভাৰ্বটো বহিব ছাবজেক্টটোৰ ওপৰত নিৰ্ভৰ কৰি। এতিয়া চোৱা, কনজুগেশ্যন উইথ টেক ভাৰ্ব, আমি যিকোনো ভাৰ্বকে ল'ব পাৰোঁ, কিন্তু আমি টেক ভাৰ্বটোক লৈ চাইছোঁ। ইয়াত পাৰ্চন আৰু নাম্বাৰ অনুসৰি এই কনজুগেশ্যন লিষ্টখন বনোৱা হয়। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আই এম টেকিং, প্লুৰেল নাম্বাৰ উই আৰ টেকিং। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইউ আৰ টেকিং, প্লুৰেল নাম্বাৰ ইউ আৰ টেকিং। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হি অব্লিক চি অব্লিক ইট অব্লিক ৰাম। এনেধৰণে যিমান ছিংগুলাৰ নাম্বাৰৰ থাকে, ইজ টেকিং, প্লুৰেল নাম্বাৰ দে আৰ টেকিং। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেও এনেকুৱা ধৰণে কনজুগেশ্যন লিষ্ট বনাই চাবা। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। গতিকে সকলোকে পুনৰ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ।